নিবাৰণ কৰিব নালাগে কুকিলা 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 আজি আৰু আমাৰ সন্তানে জলেৰে নিবাৰণ কৰিব নালাগে বাবে গৈছিলো উত্তৰ দিশলৈ তাৰে ঘৰ মানুহ পাতিছিলে এক উৎসৱৰ আৰু সুকিলা খাবলৈ দিছিলে সুস্বাদু ক্ষীৰ কিন্তু সেই ক্ষীৰ মই ভক্ষণ কৰিবলৈ লওঁতেই তোমাৰ আৰু সন্তানৰ কথা মনত পৰাত মই সেই ক্ষীৰৰ পাত্ৰ হাতত লৈ বেগেৰে ঘৰলৈ বুলি ৰাওনা হলো সুকিলা কিন্তু যদি আমার ভাগ্যতেই না থাকে অন্ন সুখিলা যদি ভাগ্যতেই না থাকে অন্ন হাতলৈ অহা অন্ন নষ্ট হৈ যায় সুখিলা তুমি শান্ত হোৱা সুখিলা তুমি শান্ত হোৱা আমি নিষ্ঠুৰ দিয়তি আৰু ভাগ্যৰ পৰিহাসত এনে দিন আৰু দুখ কষ্ট কৰিব লগা হৈছে সুকিলা এদিন আমাৰ জীৱনলৈও সুখৰ দিন ঘূৰি আহিব তুমি মাত্ৰ ধৈৰ্য ধৰা সুকিলা তুমি ধৈৰ্য ধৰা Oh, God, man!
যাতে কৃষ্ণ কৃপাময়ৰ প্ৰতি ৰুষ্ট নহয়